নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 40টা অসমৰ সাধাৰণ জ্ঞানৰ লগত জড়িত কুৱেশ্যনৰ বিষয়ে। এই সকলোখিনি আমি অনলাইনৰ হিচাপে আলোচনা কৰি যাম। লগতে আপোনালোকক জনাই থওঁ, কাৰেণ্ট এফেয়াৰ MCQ আৰু জব আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটোত যোগ হ'ব পাৰে। আহক প্ৰথম কুৱেশ্যনৰ সৈতে আৰম্ভণি কৰোঁ। প্ৰথম কুৱেশ্যন, অসম নামটো কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছিল? উত্তৰ হৈছে ত্ৰয়োদশ শতিকামানত আহোমসকলে যেতিয়া অসমৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল তেতিয়াৰ পৰা আমাৰ অসমৰ নামটো অসম হিচাপে প্ৰচলিত হৈছিল। দ্বিতীয় প্ৰশ্ন, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? অসমীয়া ভাষাৰ উৎপত্তি হৈছিল খ্ৰীষ্টীয় 9ম-10ম শতিকামানত। 3 নম্বৰ কুৱেশ্যন, অসমৰ পুৰণি নামটো কি? অসমৰ পুৰণি নাম হৈছে কামৰূপ, যাক প্ৰাগজ্যোতিষ বুলিও জনা যায়। প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? উত্তৰ মাধৱ কন্দলী। মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি আছিল? উত্তৰ ৰাম সৰস্বতী। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? সকলোৱে জানে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ভট্টদেৱক কোৱা হয়। প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? উত্তৰ হৈছে পদ্মাৱতী দেৱ ফুকননী। প্ৰথম অসমীয়া সভাপুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। এই ধৰ্মপুস্তকখন লিখিছিল আত্মৰাম শৰ্মাদেৱে। ধৰ্মপুস্তকখন কিহৰ আধাৰত লিখা হৈছিল বুলি যদি সোধে তেতিয়াহ'লে বাইবেলৰ আধাৰত লিখা হৈছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আছিল আৰু এই নাটকখনৰ নাট্যকাৰ কোন আছিল? উত্তৰ হৈছে ধৰালৈ যিদিনা নামিব সৰগ নামৰ নাটখন প্ৰচাৰ কৰা হৈছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে আৰু এই নাটকখনৰ লিখক আছিল সত্যপ্ৰসাদ বৰুৱা। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি? উত্তৰ হৈছে অক্সফৰ্ড ইংলিছ ডিক্সনাৰী। অসমত প্ৰথম ইংৰাজী অসমীয়া ভাষাৰ অভিধানখন কোনে প্ৰণয়ন কৰিছিল? উত্তৰ হৈছে বুদ্ধিনাৰায়ণ ভট্টাচাৰ্য, তেওঁ যোৰহাটৰ নিবাসী আছিলে। কুৱেশ্যন নম্বৰ 12, বন্দকী চন্দ্ৰনী নামৰ প্ৰখ্যাত গীতটোৰ ৰচয়িতা কোন? উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱ। অলিভাৰ ডি কাট্টাৰ কোন আছিল? অলিভাৰ ডি কাট্টাৰ অসমৰ প্ৰথমখন বাৰ্তা আলোচনী অৰুণোদয়ৰ প্ৰতিষ্ঠাপক মুদ্ৰক বা পাব্লিছাৰ আছিলে, মনত ৰাখিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য হৈছে কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ অসমৰ প্ৰথমজন ব্যক্তি যিয়ে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। তেওঁ 1954ত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ নামৰ গীতটোৰ সুৰকাৰ কোন আছিল? শুদ্ধ উত্তৰ কমলা প্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? কিমান চনত জন্ম হৈছিল অসম সাহিত্য সভাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পদ্মনাভ গোহাঞি বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আৰু এই অধিৱেশন শিৱসাগৰত অনুষ্ঠিত কৰা হৈছিলে আৰু এই অধিৱেশন 1917 চনত অনুষ্ঠিত হৈছিলে। অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত সুধিলে? যোৰহাটত। আৰু অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন বুলি সুধিলে? শৰৎচন্দ্ৰ গোস্বামী, মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা IAS কোন? উত্তৰ পাৰুল দাস। অসমৰ প্ৰথম মহিলা ACS কোন? উত্তৰ হৈছে সুচিব্ৰতা ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ শ্ৰীধৰ কন্দলীদেৱে কাণখোৱা পুথিখন ৰচনা কৰিছিল। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল? উত্তৰ সান্দিবনী শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু আছিলে। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে শুদ্ধ উত্তৰ হৈছে দ্য আছাম ট্ৰিবিউন। আছাম ট্ৰিবিউন হৈছে অসমৰ পৰা প্ৰকাশিত প্ৰথমখন ইংৰাজী দৈনিক কাকত। এইখন পাব্লিছ হৈছিলে 1946 চনত, মনত ৰাখিব। প্ৰথমজন সম্পাদকৰ নাম কি আছিল? লক্ষ্মীনাথ বেজবৰুৱা। আৰু কাৰ প্ৰতিনিধিত্বত প্ৰকাশ কৰিছিল বুলি সুধিলে? ৰাধা গোবিন্দ বৰুৱাৰ দ্বাৰা প্ৰকাশ পাইছিলে গুৱাহাটীৰ পৰা। নেক্সট কুৱেশ্যন, নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামকৰণ কৰা হয়? উত্তৰ পাদশিলা। কেতিয়াবা সুধিব পাৰে যে পাদশিলা
শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা ক'ত পোৱা যায়? তেতিয়াহ'লে হ'ব নগাঁও জিলাৰ বৰদোৱাৰ সত্ৰৰ ওচৰত। তাৰে পিছৰ কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজ্যপালগৰাকীৰ নাম কি? অসমীয়া ৰাজ্যপাল যোনে বেলেগ এখন ষ্টেটত ৰাজ্যপাল হৈছিলে তেওঁ হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম হৈছে অসমৰ প্ৰথমজন ৰাজ্যপাল যিয়ে বেলেগ ৰাজ্যত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। তেওঁ মাদ্ৰাছৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে কিমান চনত বুলি সুধিলে 1957 চনত। আৰু বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ গোপীনাথ বৰদলৈদেৱ স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিলে। গোপীনাথ বৰদলৈক ভাৰতৰত্ন এৱাৰ্ডেৰে বিভূষিত কৰা হৈছিলে 1999 চনত, মনত ৰাখিব। লগতে অসমৰ পৰা দ্বিতীয়গৰাকী ভাৰতৰত্ন প্ৰাপক হৈছে ডক্টৰ ভূপেন হাজৰিকা। তেওঁক 2019 চনত ভাৰতৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হৈছিল। তাৰে পিছৰ কুৱেশ্যন, ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তানজনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ফখৰুদ্দিন আলি আহমেদ। তেওঁ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী ব্যক্তি হয়, মনত ৰাখিব। তেওঁৰ টাৰ্ম আছিলে 1970 চনৰ পৰা 77 চনলৈ। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিলে? শুদ্ধ উত্তৰ ডাক্তৰ ৰজনী প্ৰভা শইকীয়াদেৱ। তাৰে পিছৰ কুৱেশ্যন, লণ্ডন বিশ্ববিদ্যালয়ৰ ডিলিট সন্মান লাভ কৰা ব্যক্তিজন কোন? উত্তৰ সূৰ্য কুমাৰ ভূঞা। কোন চনত ক'ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী নামৰ আলোচনীখন? প্ৰথম সম্পাদকজন কোন আছিলে? 1889 চনত কলিকতাৰ পৰা জোনাকী নামৰ আলোচনীখন প্ৰকাশ পাইছিলে। প্ৰথম সম্পাদকজনৰ নাম হৈছিলে চন্দ্ৰকুমাৰ আগৰৱালা। তাৰে পিছৰ কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ এসময়ত পকী নামৰ ঘৰটো বৰ্তমান কি নামেৰে জনা যায়? শুদ্ধ উত্তৰ হৈছে জ্যোতি ভাৰতী বুলি জনা যায় বৰ্তমান। বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল? উত্তৰ প্ৰিয়ালতা দত্ত। কোন কবিৰ কবিতা মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য, এই কবিতাটোৰ ৰচক কোন? উত্তৰ হৈছে হীৰেন ভট্টাচাৰ্যদেৱ। কুৱেশ্যন নম্বৰ 33, ইংৰাজৰ ৰাজত্বকালত 1901 চনত স্থাপন হোৱা কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? উত্তৰ ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। তাৰে পিছৰ কুৱেশ্যন, কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। তাৰে পিছৰ কুৱেশ্যন, বিন বৰাগী কবিতা পুথিখন কোনে ৰচনা কৰিছিলে? বিন বৰাগী কবিতা পুথিখন ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। তাৰে পিছৰ কুৱেশ্যন, প্ৰসিদ্ধ চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষীয়া পৰম্পৰা নামক শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অসম ভাষা উন্নতি সাধনী সভা বুলিলে কি বুজা যায়? ফুল ফৰ্ম কি সুধিলে অসম ভাষা উন্নতি সাধনী, ইয়াৰ ফুল ফৰ্ম হৈছে অসমীয়া ভাষাৰ উন্নতি সাধনী সভা। শেষৰটো কুৱেশ্যন, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যগৰাকীৰ নাম কি? উত্তৰ হৈছে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে কুৱেশ্যন। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে জনাব।